हान्थामेलानि मुङाव जेंनाजों मोगा-मोगि जानांदों गरेस्वर ओनसोलनि सुबुंफोरा। रायजोनि गुबुन गुबुन बिथिङाव जौगाखांनाय फैदों होननानै सरकारा बुंबोबाय थानाय समनि गेजेरावनो हान्थामेलानि मुङाव गोबां जेंनाजों मोगा-मोगि जानांदों गरेस्वर ओनसोलनि रायजोफोरा। মই মাজে মাজে বাইহাটাৰ চাৰিআলিত ৰখো, ওচৰে পাজৰে ইমান দোকান হৈছে, গুৰেশ্বৰ মানুহ ভাল কৰি আহিব নোৱাৰে, বহুত শ্লো হৈ যায়, হয় নহয়? মোৰ মনত ইচ্ছা যে বাইহাটাৰ চাৰিআলিৰ পৰা গুৰেশ্বৰলৈকে অহা ৰাস্তাটো আমি ডাবল লেন বনাব লাগিব, কাকো এভিকশ্যন নকৰাকৈ আমি ডাবল লেন বনাব লাগিব। বাইহাটা চাৰিআলি जानानै गरेस्वर नावकाटा बगामाटी थांग्रा PWD लामाया गाज्रि जालांनो हमदों। बे गोनांथार लामाया माखासे जायगायाव बायलांनायजों लोगोसे बबेबा जायगायाव गिदिर गिदिर हाखर सोमजिदों। लामाखौ फोसाबनायनि मुङाव माखासे दान सिगां जेरैबायदि खामानि मावबोबाय बेयो रायजोआरि रांखौ बाहायगारनायनि अनगायै जेबो जायाखै होननानै ओनसोलनि रायजो राजाफोरा अजद दैखांदों। बे गोनांथार PWD लामाखौ थाबैनो लुफामफिननो सरकारखौ खावलायहरदों ओनसोलनि रायजो राजाफोरा। বাইহাটা চাৰিআলি গুৰেশ্বৰ নাওকাটা বগামাটি সংযোগী যি পথ, এই পথৰ অৱস্থা ৰাইজে নিশ্চয় দেখা পাই আহিছে। প্ৰতিদিনে ইয়াত এক্সিডেণ্ট হয়, দুৰ্ঘটনা হয়। গতিকে চৰকাৰখনে যি ঢাকঢোল বজাই তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছে কিন্তু প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা সময়ত এই গুৰেশ্বৰত আহি বিভিন্ন ভাষণ দিছিল BTC ইলেকশ্যনৰ, পৰিষদীয় ইলেকশ্যনৰ সময়ত, যে এই ৰাস্তাটো 4 লেনযুক্ত ৰাস্তা বনাই দিম। কিন্তু তেওঁলোকৰ সেই ভাষণ হৈয়ে থাকিল। যি ফুলজাৰি মৰাৰ কথা কয় সেই কথা কিন্তু ৰাইজে গম পালে। এতিয়া মানে এটাই কথা, এই ৰাস্তাটো অতি সোনকালে মেৰামতি কৰি দিব লাগে। ইয়াৰ ফলত বিভিন্ন দুৰ্ঘটনা হৈ আছে, প্ৰতিদিনে মানুহ মৃত্যুমুখত পৰি আছে। এই ৰাস্তাৰ প্ৰতি কিলোমিটাৰৰ প্ৰতি মানে কিছু দূৰে দূৰে কিন্তু ইয়াত খলা বোমা আছে। এখন গাড়ী ভালকৈ অহা যোৱা কৰিব, দুখন গাড়ী ছাইড কাটিব নোৱাৰে, বহুত অসুবিধা হৈ আছে। ৰাইজে এই ৰাস্তাৰ কাৰণে বিভিন্ন দাবী জনাই আহিছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিভিন্ন দিন ধৰি দাবী জনাই অহাৰ ফলত এই ৰাস্তাটো কিছু কাম কৰিলে কিন্তু এই কাম কিন্তু ভাল হোৱা নাই। আৰু বিগত কিছুদিন আগত এই ৰাস্তাটোৰ ৰিপেয়াৰিঙৰ নামত কিছু ধন আবণ্টন দিছিল, কিন্তু এই ধন কি কাম কৰিলে, কি হ'ল কি নহ'ল কিন্তু মানে ৰাইজে দেখাই পালে। কিন্তু এই কামৰ কোনো মানে ভাল হোৱা নাই। এই কাম ভালদৰে কৰিব লাগে। আৰু এই চৰকাৰখনে মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা ডাইলগ মাৰি থাকে যে দুটা ডাব্বা, মানে BTRত যি দুখন চৰকাৰ, BJP চৰকাৰ লগতে UPPL চৰকাৰ, এই দুইখন চৰকাৰক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ তেওঁলোকে শ্লোগান নহয়, এই কাম কৰি দেখুৱাওক, তেতিয়া তেওঁলোকে গম পাব। ৰাইজে তেওঁলোকৰ লগত কিন্তু নেক্সট যি নিৰ্বাচন আহি আছে তেওঁলোকৰ লগত কিন্তু ৰাইজ নাথাকে এনেদৰে হ'লে। নিশ্চয় আপোনালোকে দেখাই পাইছে, ৰাইজে দেখাই পাইছে, যি ৰিপেয়াৰিঙৰ নামত যি তেওঁলোকে মানে এই ভেকু ভাওনা কৰিলে। দেখাই পাইছে ৰিপেয়াৰিং হোৱাৰ মানে 2 মাহো হোৱা নাই ভালকৈ। এই 2 মাহ নহওঁতে, ৰিপেয়াৰিং হোৱা 2 মাহ নহওঁতে ৰাস্তা ভাঙি চিঙি চেচ হৈ গ'ল। গতিকে এইবিলাক কি নমুনা, কামৰ নমুনা। গতিকে আমাৰ এটাই দাবী, কাম ভাল হ'ব লাগে, ভালকৈ কাম কৰিব লাগে। ৰাইজৰ নামত যি মানে টকা, এই টকা মানে কোনো আত্মসাৎ কৰিব নালাগে। ৰাইজৰ কাম কৰিলে ভালকৈ কৰিব লাগে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বাৰে বাৰে দাবী জনাই আহিছোঁ যাতে চৰকাৰখনে যি তেওঁলোকে যি শ্লোগান দিছে সেই শ্লোগানসমূহ পালন কৰিব লাগে। কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰে বাৰে কৈ থাকে BTRত মানে কি তেওঁলোকে দুখন মানে দুটা ডব্বাৰ কথা কৈছে, এটা BJP, এটা UPPL। এই দুখন চৰকাৰে কিন্তু একো কৰিব পৰা নাই এতিয়ালৈকে। কি নামত UPPL চৰকাৰ হ'ল, এই চৰকাৰখনে কি কৰিছে এইটো আমি চৰকাৰে এই ৰাস্তাত গাড়ী দৌৰাত্মক, সেই দৌৰাত্মক কিন্তু দিনে দিনে বাঢ়ি গৈ আছে। গতিকে এই ৰাস্তাটোৰ কিন্তু এই ৰাস্তা হ'লে নহ'ব, এই ৰাস্তাটো বহল লাগিব। 4 লেনযুক্ত ৰাস্তা নহ'লে 2 লেনযুক্ত ৰাস্তা বনাব লাগিব। এইটো 1 লেনযুক্ত এইটো ৰাস্তাৰে কিন্তু কাম নহয়, কাৰণ এইটো মূল পথ। এই ৰাস্তাৰে কিন্তু অসমৰ যিবিলাক মানে ৰথী মহাৰথী, অসমৰ বিধানসভাৰ অধ্যক্ষ মহোদয় এই ৰাস্তাটোৰে অহা যোৱা কৰে, সপ্তাহত এবাৰকৈ আহে। তেওঁ নিজে গম পায় এই ৰাস্তাৰ কি অৱস্থা হৈ আছে। গতিকে আমি ইয়াৰ পৰা তেওঁকো জনাব বিচাৰিছোঁ যে আমাৰ অসমৰ বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়া, আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া, আমাৰ স্থানীয় MLA জলেন দৈমাৰী ডাঙৰীয়া, আমাৰ স্থানীয় EM, লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ক্ষমা কৰিব, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আটাইকেইজনকে আমি দাবী জনাইছোঁ এই ৰাস্তাটো অতি সোনকালে বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা এই ৰাস্তা পৰ্যবেক্ষণ কৰি অতি সোনকালে এই ৰাস্তাৰ ৰিপেয়াৰিং কৰিব লাগে। আৰু আমাৰ দাবী, ৰাইজৰ দাবী, এই ৰাস্তা অতি সোনকালে 4 লেনযুক্ত ৰাস্তা বনাব লাগে।
কাৰণে আমি অলপ হেৰি চলি পলি দিগদাৰ বা আমিও পাৰ হ'ব নোৱাৰোঁ চাইডত সেইকাৰণে আৰু হেমন্ত বৈষ্ণৱতো কয়ে ৰাস্তা ভাল কৰোঁ কিয় ভাল কৰোঁ বুলি এতিয়া আজিলৈকে ৰাস্তা ভালে হোৱা নাই কেৱল আৰু সি কেৱল মানুহগিলাখনো জ্বলাই দিয়ে জ্বলাই দি পেলাই ঘৰত ঘুমাই থাকে কানি কথা লৈ এতিয়া আমি মৰিব লগা হৈছে বেমাৰী পতি কৰি এই ৰাতি হ'লেও দৌৰিব লাগে ঔষধ আনি মলম লগাই দিব লাগে এতিয়া হেমন্ত বৈষ্ণৱ দেখা নাই আমিহে বসছোঁ সেইকাৰণে আমাক ৰাস্তাটো ভাল কৰি দিব লাগে আৰু ৰাইজে চৰকাৰে আমাক অতি সোনকালে ৰাস্তা ভাল কৰি ভোটৰ আগে আমাৰ ৰাস্তাটো ভাল হ'ব লাগে বিশ্বাসবাৰী পাৰ হৈ থাকে গাড়ী পিক পিক পিককৈ যাই থাকে গাড়ী পিক পিককৈ যাই থাকে কিন্তু ৰাস্তাটো দেখি ৰাস্তা চকু বুজি যাই থাকে দেখা পাওঁ চকুটো সপ্তাহ আহি থাকে আগত দেখাৰ পাছত দেখা নাখায় কিমান আহি থাকোঁ কেৱল সি ৰাস্তাটো নাচাওঁ কুঁহাৰী কি বেয়া হৈছে বা মানুহগিলাখনৰ কেনেকুৱা ঘটনা এটা হৈছে বা আজি এটা বোলে কালি এটা আছে আমাৰ ইয়াত নাতিটো আছে নহয় বোলে ওচৰত গেছি ইয়াতে গেছি এতিয়া চলি ভৈতে ঘৰক অহাই নাই সেইকাৰণে ৰাস্তাটো চাই পেলাই চৰকাৰে ভোটৰ আগে আগে আমাক আৰু ক্লিয়াৰ কৰি দিব লাগে আৰু ৰাস্তা ভাল কৰোঁ বুলি কি বেয়া কয় আজিকালি ৰাস্তা ভাল কৰাই দিয়ে সেনে ঘুমাই থাকে কানি কথা লেপ লৈ পেলাই এতিয়া মৰিব লগা হৈছে আমি জুলুম কৰি আজি বুঢ়া আমি পাৰ হ'ব নোৱাৰোঁ গাড়ী কিমান যাব একেবাৰে অহাই এখন ফুট থোঁহাই এখন ফুট যাব পাৰ হ'বই নোৱাৰোঁ আৰু দুদিনমান মই মৰিবাৰ আছিলোঁ ময়ে মৰিবাৰ আছিলোঁ ইয়াত দুটামান চলি আবু মৰিব পাৰোঁ মোৰো ভালে হ'ব ৰ হেমন্তৰ অলপ বুক জোৰ পৰিব মই সেনেকৈ কওঁ ইয়াত ডাম্পাৰ হিচাপে নাই ডাম্পাৰ তাৰমানে বন্ধ কৰিব নোৱাৰি দিন ৰাতি আকৌ ঘুমটি নাহে এইফালে বাটতে মোৰ ঘৰটো মাথা একেবাৰে বিহে যায় ধম 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 ধমকাই থাকে সিহঁতে সেইকাৰণে আৰু এইটো ৰাইজে চব ৰাইজখনে হেৰি কৰি পেলাই এতিয়া ৰাস্তাটো আমাক বহল কৰি দিব লাগে আৰু আমাৰ চলিবলগীয়া আৰু ভালকৈ ফুৰিব লাগে ৰাস্তাটো ভাল হ'ব লাগে আৰু ভোটৰ আগে আগে আৰু নহ'লে আমি ভোটাই নিদিমেই খোৱা ভোটাৰ আমিতো আকৌ নাপাওঁ আকৌ আৰু চৰকাৰৰ পৰা তেওঁতো ৰাস্তাটো লাগব ভাই চলিবাক লাগি সেনে এটা কথা আৰু এতিয়া আৰু কি সুবিধা মানে এতিয়া সদায় ৰাতি এক্সিডেণ্ট ৰাতিও এক্সিডেণ্ট দিনতো এক্সিডেণ্ট এতিয়া আমি এটা মানুহ জম লগাৰ কাৰণে দাউৰি আহিছোঁ কিবা এক্সিডেণ্ট হোৱা বুলি দাউৰি দাউৰি আহি মই পতি কৰোঁ বহুত এক্সিডেণ্ট হয় আৰু সেইকাৰণে আমাক ৰাস্তাটো ভাল হ'লে ভাল লাগে আৰু চৰকাৰে ৰাস্তাটো ভাল কৰি দিলে আৰু ৰাতি এনেকুৱা শব্দ উঠে গাড়াত মানুহ টোপনি মাৰিব নোৱাৰোঁ খাল হৈ গৈছে এতিয়া চৰকাৰখনে ইমান ৰাস্তা ভাল কৰোঁ বুলি কৈ থাকে এতিয়া সেই সাৰো হয় গাড়া সদায় এক্সিডেণ্ট এই এটা আমাৰ মাছ ডেকাৰ সদ্যকাৰ ল'ৰাটোৱে গাড়ী এক্সিডেণ্ট চুঁচাৰি যায় তাৰ মাথা চাথা গোটাই ভাঙি গৈছে আমাৰ ঘৰতে এনেকুৱা ঘটনা আছে সেইটোৰ কাৰণে আমাক ৰাস্তাটো চৰকাৰে ভাল কৰি দিব লাগে মানুহ মৰিছে আগতে এতিয়া মৰা নাই এই আগতে মৰিছে আধা মৰা হয় আৰু মেডিকেলত নিব লাগে হাত ভৰি ভাঙে নাই আগতে মৰিছে আগতে একজন মৰিছে দুইজন মৰিছে আগতে মই মাজে মাজে বাইহাটা চাৰিআলিত ৰখোঁ ওচৰে পাজৰে ইমান দোকান হৈছে গোৰেশ্বৰ মানুহ ভাল কৰি আহিব নোৱাৰে বহুত শ্ল' হৈ যায় হয় নহয় মোৰ মনত ইচ্ছা যে বাইহাটা চাৰিআলিৰ পৰা গোৰেশ্বৰলৈকে অহা ৰাস্তাটো আমি ডাবল লেন বনাব লাগিব কাকো এভিকশ্যন নকৰাকৈ আমি ডাবল লেন বনাব লাগিব আৰু য'ত য'ত দৰকাৰ ৰেল লাইনৰ ওপৰত ফ্লাইঅভাৰো বনাব লাগিব নহয় এই কথাটো ভৱেশ কলিতা আৰু মই মিলি কৰিম আপোনালোকক কৈ থৈ গ'লো ঠিক আছে গোৰেশ্বৰত আমাক এটা ট্ৰেজাৰী অফিচ লাগেনে নাই গোৰেশ্বৰত আমি ভৱেশ কলিতা ডাঙৰীয়া আৰু মই মিলি আপোনালোকৰ কাৰণে ইয়াতে আমি ট্ৰেজাৰী অফিচ এটাৰো ব্যৱস্থা কৰিম বহু দিনৰ পৰা ৰঙিয়া এফাৰি গোৰেশ্বৰ এফাৰিও এটা চলি আছে এইবাৰ ভৱেশ কলিতা ডাঙৰীয়া আৰু মই মিলি গোৰেশ্বৰৰ কাৰণে আমাৰ 30 বেডতখন এফাৰিলৈকে উন্নত কৰিম যাতে চিজাৰিয়ান অপাৰেশ্যন আমি ইয়াতে কৰিব পাৰোঁ গোৰেশ্বৰৰ ডেকা ল'ৰাবিলাকে মোৰ লগত একেলগে মটৰচাইকেল চলালে স্কুটাৰ চলালে নে নাই এখনতো ষ্টেডিয়ামো লাগিল ল'ৰা ছোৱালীবিলাকৰ খেলা ধূলাৰ কাৰণে গতিকে গোৰেশ্বৰত আমি এখন সুন্দৰ ষ্টেডিয়ামৰো আমি নিৰ্মাণ কৰিম আৰু এই গোটেই কামবোৰ ইলেকশ্যনৰ পিছত নহয় দেই বিধানসভাৰ ইলেকশ্যনৰ আগত আৰম্ভ কৰিম বহুত মানে অবিশ্বাসো কৰিব নহয় বিধানসভা ইলেকশ্যনৰ আগতেই এই কামবিলাক আমি আৰম্ভ